জুবিন গাৰ্গৰ মৃত্যুৱে সলাই পেলালে 2026ৰ ৰাজনীতি। নিৰ্বাচনক লৈ বিজেপিৰ সকলো পৰিকল্পনাত আউল। অসমৰ পৰিৱেশ দেখি অত্যন্ত উদ্বিগ্ন নতুন দিল্লী। ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 5টা মাহ। অতি মসৃণভাৱে বিজেপি নিৰ্বাচনৰ মুখামুখি হবলৈ গৈ আছিল। সকলো পৰিকল্পনা মতে আগবাঢ়িছিল। পূৰ্বৰ আঁচনিবোৰৰ আকাৰ বৃদ্ধি পাইছিল। নতুন নতুন আঁচনি ঘোষণা হৈছিল। বহু প্ৰকল্প ঘোষণা আৰু মুকলিৰ বাবে সাজু হৈ উঠিছিল বিজেপিৰ চৰকাৰ। ইয়াৰ বিপৰীতে বিৰোধী আছিল শক্তিহীন আৰু এক প্ৰহাৰ দিশহাৰা। মুখ্যমন্ত্ৰীৰ ভাষাতে গলপোষ্ট আছিল যদিও গলকিপাৰেই নাছিল। কিন্তু হঠাতে 19 ছেপ্টেম্বৰে সকলো সলাই দিলে। সলনি হৈ গ'ল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশো। দুটা ভাগত বিভক্ত হৈ পৰিল চিনাকি অসমখন। জুবিন থকা অসম আৰু জুবিনবিহীন অসম। জুবিনবিহীন অসমত ৰাজনীতিও এতিয়া জুবিন থকা অসমতকৈ সম্পূৰ্ণ পৃথক। জুবিনৰ মৃত্যুৰ পাছত ৰাজ্যত বিগত এটা মাহত যি পৰিৱেশ, সেয়া বহুলাংশে বিজেপিৰ অনুকূলে থকা নাই। সেই পৰিৱেশ স্বাভাৱিক কৰিবলৈ বিজেপিৰ হাতত হয়তো কৌশল আছে, কিন্তু সময় আৰু পৰিৱেশ যেন নাই। নিৰ্বাচনলৈ 6টা মাহ বাকী থকা অৱস্থাত এটা মাহ ৰাজনীতিৰ পৰা কাৰ্যত আঁতৰি থাকিবলগীয়া হ'ল দলটো। কি ধৰিব, কি এৰিব, কোনো সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থা। ৰাজ্যত ধৰ্মীয় মেৰুকৰণ বিজেপিৰ মূল শক্তি আছে, কিন্তু জুবিনৰ মৃত্যুৰ পাছৰ পৰিৱেশত এতিয়া সৃষ্টি হৈছে এখন নতুন অসম, য'ত বিগত এটা মাহে কোনেও হিন্দু মুছলমান মন্দিৰ মছজিদৰ কথা পাতিব পৰা নাই। আৰু কিমান দিনলৈ এই পৰিৱেশ থাকিব সেয়া কোনেও নাজানে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত মানুহৰ ভিৰ বৃদ্ধি পাইছে। ছেপ্টেম্বৰ গ'ল, জুবিনৰ শোকত, অক্টোবৰতো শোকত সকলো ম্ৰিয়মান হৈয়ে আছে। নৱেম্বৰত আকৌ জুবিনৰ জন্মদিন। এই আৱেগ অন্ততঃ 2 মাহলৈ শেষ হোৱাৰ কোনো সম্ভাৱনাই নাই। সকলোৱে জুবিনৰ ন্যায় বিচাৰিছে। ন্যায় বিচাৰিছে বিজেপিৰ তৃণমূল পৰ্যায়ৰ সদস্যসকলেও। কিন্তু কোনো কাৰণতে চৰকাৰে জনতাই বিচৰা বা দাবী কৰা ন্যায় 1 বা 2টা বছৰত দিব নোৱাৰে। ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ চলিলেও ন্যায়িক প্ৰক্ৰিয়াটোত সময় লাগিব কিছু। কিন্তু তাৰ আগতেই চোন পাৰ হৈ যায় 2026। জুবিনৰ ন্যায় দাবীত আন্দোলন আৰু জুবিনৰ আৱেগৰ সমান্তৰালভাৱে অসমত এতিয়া আগ্নেয়গিৰিৰ মুখত আছে জনজাতিকৰণ আন্দোলন। মৰাণসকলে আৰম্ভ কৰা তীব্ৰ আন্দোলন জুবিনৰ মৃত্যুক লৈহে কিছু থমাইছে। আহোম, মটক, চুতীয়া, চাহ জনগোষ্ঠী আদি হৈ পৰিছে আন্দোলন মুখৰ। মাজতে জনজাতিকৰণৰ বিৰোধিতাৰে জ্বলা জুইত ঘিউ ঢালি আছে ট্ৰাইবেল সংঘই। জুবিনৰ মৃত্যুৰ পাছত বিৰাজ কৰা পৰিৱেশৰ বাবে সেই ক্ষেত্ৰত কৰিব পৰা ৰাজনীতিও কৰিব পৰা নাই বিজেপিয়ে। মুখ্যমন্ত্ৰীৰ মুখেৰেও অসহায় অৱস্থাৰ কথা ওলাই গৈছে। জুবিনৰ প্ৰতি ন্যায় বিচৰা আন্দোলন যে চৰকাৰ বিৰোধী আন্দোলন হবলৈ গৈ আছে সেয়া অনুভৱ কৰিছে মুখ্যমন্ত্ৰীয়ে। কি ক'ম, সেইকাৰণে কৈছোঁ যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, সেইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিলে। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ। জুবিনৰ আৱেগক অসমীয়াৰ টুহজুইৰ আৱেগ বুলি ধৰি বিজেপিয়ে ইতিমধ্যে কেইবাটাও ভুল কৰি পেলাইছে। সেয়া স্পষ্ট হোৱাৰ পাছতো এতিয়া টিঙৰ পৰা নামিব পৰা নাই দলটো। অসমৰ পৰিৱেশ আৰু পৰিস্থিতি দেখি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বও উদ্বিগ্ন হৈ পৰিছে। জুবিনক লৈ ৰাজনীতি নকৰো বুলি কৈ বিজেপিয়ে তাৰ আৰম্ভণি কৰি পেলালে। কিন্তু দলটোৱে ধৰিব নোৱাৰিলে সেই বিষয়ত ৰাজনীতিত তেওঁলোকে সুযোগ লোৱাৰ পৰিৱেশ যথেষ্ট কম আছিল, যাৰ বাবে ন্যায়ৰ দাবীত এতিয়া স্বয়ং শাসকীয় দলটোৱে ৰাজপথলৈ ওলাবলগীয়া অৱস্থা। সভাপতি দিলীপ শইকীয়াই নিজেই যেন ধৰিব পৰা নাই কি ক'ব, কি ওলাইছে তেওঁৰ মুখেৰে। তদন্ত ক্ষিপ্ৰতৰ হ'ব লাগে, তদন্তত যাতে কোনো ধৰণৰ হেমাহি নহয়, সেইকাৰণে আমি ৰাজপথলৈ ওলাম। জুবিন দাই ন্যায়ৰ তদন্ত ক্ষিপ্ৰতৰ কৰাৰ বাবে আমি ৰাজপথলৈ ওলাম। মুখ্যমন্ত্ৰীয়ে এতিয়া সকলোতে সংবাদ মাধ্যমৰ ভোট দেখে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে পৰিৱেশন কৰা বাতৰিটো ফুল, সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ বৰ্ণনাটো ফুল, বাক্সাৰ ঘটনাটো ফুল সংবাদ মাধ্যমৰ। শক্তিহীন বিৰোধীক ইমানদিনে তুচ্ছ তাচ্ছিল্য কৰি অহা বিজেপিৰ বাবে সকলোতে এতিয়া বিৰোধীৰ ফুল। কিন্তু এনেকৈ পৰিৱেশ সলাব পৰাকৈ বিৰোধীনো অসমত আছিল ক'ত? বিজেপিয়ে নিজেই যেন জুবিনবিহীন অসমত এক প্ৰকাৰ প্ৰাসংগিক কৰি তুলিছে বিৰোধীয়েও পানীত পৰা মানুহে খেৰ কটা ধৰাৰ দৰে খামুচি ধৰিছে জুবিন শ্ৰেষ্ঠ পৰিৱেশকে। এটা কথা ঠিক,
জুবিনক লৈ ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা আৱেগে ৰাজনৈতিক পৰিৱেশ সলনি কৰি পেলাইছে 2026ত যে জুবিন এটা ফেক্টৰ হ'ব সেয়া সকলোৱে ধৰিব পাৰিছে এই আৱেগ আৰু গণ হতাশা সোনকালে শেষ কৰিব নোৱাৰিলে 2026ত সম্পূৰ্ণৰূপে জুবিন কেন্দ্ৰিক হৈ পৰিব কোনো দল বা চৰকাৰে নহয় ৰাজনীতিয়ে গতি ল'ব নিজে নিজে তাত যদি কোনো ৰাজনৈতিক নেতাই সামান্যতম ভুল কৰে তাৰ পৰিণাম হ'ব ভয়াৱহ নিউজ ডেস্ক ৰিপৰ্ট আসাম ট্ৰেণ্ড নিউজ